অপরাধ করেছিল কি অপরাধ করেছিল যার কারণে বহু হয়েও জীবন শ্রেষ্ঠ মানৱৰ হাতত এনেকুৱা অত্যাচাৰ চকুৰ আগতে স্বামীক পঠিলে যদি মোকো মাৰি পেলাই তেন্তে আমাৰ বাচ্চাহঁতক কোনে চাব কোনে খুৱাব চাওকচোন হৰিণীয়ে মৰে স্বামীৰ শপত আনফালে শিশুৱে মৰে পেটৰ ভোকত আহাৰ খাব নাপায় শিশুৱে কান্দি মেলা দিনৰ দিনটো হ'ল আজি এবাৰো মনত পৰা নাই আৰু যোৱাৰ আগতেই দেখোন কথা দি গৈছিলা সোনকালে উভতি আহিবা বুলি অজোৱাৰ আগতে কথা